আজি এটা মাছৰ ৰেচিপি বনাম পগাখুৰীৰ লগত। তাৰ কাৰণে ল'লোঁ এয়া পগাখুৰীৰ পেষ্ট, মানধনিয়া, বিলাহী পেষ্ট আৰু আদা নহৰু পেষ্ট। তাৰ কাৰণে মাছকেইটা অলপমান ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰাৰ পিছত এয়া পিঁয়াজটো অলপমান ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত বিলাহী পেষ্ট, আদা নহৰু পেষ্ট দি পেলাই ধুনীয়াকৈ লৰাই পেলাই অকণমান কিছু সময় ভাজিব লাগিব। আৰু কিছু সময় ভজাৰ পিছত যেতিয়ালৈকে আদা নহৰু চেণ্টটো গুচি নাযায় তেতিয়ালৈকে অকণমান ভাজিব লাগিব। ভজাৰ পিছত আৰু এতিয়া দিছোঁ এয়া হালধি, নিমখ। ধুনীয়াকৈ হালধি নিমখ দি পেলাই আৰু অকণ লৰাই ভাজি কৰি আৰু কিছু সময় এনেদৰে ভজালৈকে যেতিয়ালৈকে তেলটো ওপঙি নাহে তেতিয়ালৈকে অলপমান ভাজি পেলাই ভজা মাছকেইটা ওপৰত দি পেলাই লাহেকৈ লৰাব, যিহেতু মাছকেইটা ভাঙি যাব পাৰে। তাৰপিছত অকণমান লাহেকৈ লৰাই কৰি ধুনীয়াকৈ অলপমান মানধনিয়া দি পেলাই অকণমান ভাপত সিজিবলৈ দি পেলাই এয়া লাষ্টত আপোনাৰ ৰেডি হৈ গ'ল। খাবলৈ যে বিৰাট ধুনীয়া, আপোনালোকেও ট্ৰাই কৰিব। আৰু আজিলৈ ইমানেই, বাই বাই।